চিন্তাৰ অভ্যাস এৰি সুখেৰে জীয়াই থকাৰ শিক্ষা। এখন সৰু গাঁৱত এজন যুৱক বাস কৰিছিল। তেওঁৰ এটা বেয়া অভ্যাস আছিল। অতীতৰ কষ্টদায়ক ঘটনা বা মানুহে কোৱা কথাবোৰ তেওঁ সহজে পাহৰিব নোৱাৰিছিল। কোনোবাই যদি তেওঁক কিবা কথা ক'লে বা তেওঁৰ লগত বেয়া কিবা ঘটিলে, তেওঁ দিনটো সেই একেটা কথাকেই ভাবি থাকিছিল। কেতিয়াবা তেওঁ নিজৰ ভাগ্যক আৰু ভগৱানক দোষ দিছিল। আকৌ কেতিয়াবা তেওঁ আঘাত দিয়া মানুহজনৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবি থাকিছিল। এই অতিমাত্ৰাৰ চিন্তাৰ ফলত মানুহৰ লগত তেওঁৰ সম্পৰ্ক বেয়া হৈ পৰিছিল আৰু তেওঁ কোনো কামো মন দি কৰিব নোৱাৰিছিল। তেওঁ সদায় মানসিক অশান্তিত ভুগি আছিল। এদিন তেওঁৰ এজন বন্ধুৱে ক'লে, ওচৰৰ বৌদ্ধ বিহাৰত এজন জ্ঞানী গুৰুৱে বাস কৰে। তুমি তেওঁৰ ওচৰলৈ যোৱা। হয়তো তেওঁ তোমাৰ সমস্যা সমাধান কৰি দিব পাৰিব। যুৱকজনে গুৰুক লগ ধৰিলে আৰু নিজৰ সকলো সমস্যাৰ কথা খুলি ক'লে। কিন্তু গুৰুৱে কোনো উত্তৰ নিদি ভিতৰলৈ গ'ল। কিছু সময়ৰ পিছত তেওঁ পানীৰে ভৰা এটা মাটিৰ গিলাচ লৈ ওলাই আহিল। গুৰুৱে যুৱকজনক সুধিলে, এই গিলাচটোৰ ওজন কিমান হ'ব? যুৱকজনে ক'লে, সঠিককৈ ক'ব নোৱাৰো, কিন্তু ইয়াৰ ওজন বেছি নহয়। গুৰুৱে আকৌ সুধিলে, যদি মই গিলাচটো কিছু সময় ধৰি এনেদৰেই ধৰি থাকোঁ তেন্তে কি হ'ব? যুৱকজনে ক'লে, একো নহ'ব। গুৰুৱে আকৌ সুধিলে, যদি মই এঘণ্টা ধৰি এনেদৰে ধৰি থাকোঁ? তেতিয়া যুৱকজনে ক'লে, আপোনাৰ হাত বিষাবলৈ আৰম্ভ কৰিব। গুৰুৱে আকৌ ক'লে, যদি গোটেই দিনটো ধৰি থাকোঁ? যুৱকজনে তেতিয়া ক'লে, আপোনাৰ হাত বহুত বিষাব, পেশীবোৰ টান হৈ যাব, হাত অৱশ হৈ যাব আৰু হয়তো হাতৰ ক্ষতিও হ'ব পাৰে। গুৰুৱে হাঁহি ক'লে, বহুত ভাল, কিন্তু এই সময়ছোৱাত গিলাচটোৰ ওজন বাঢ়িল নেকি? যুৱকজনে ক'লে, নাই, ওজন একেই আছে। তেন্তে হাতত কিয় ইমান যন্ত্ৰণা হ'ল? যুৱকজনে উত্তৰ দিলে, কাৰণ আপুনি বহু সময় ধৰি তাক ধৰি ৰাখিছিল। গুৰুৱে পুনৰ সুধিলে, এই যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ মই কি কৰিব লাগিব? যুৱকজনে লগে লগে ক'লে, গিলাচটো মাটিত নমাই থ'ব লাগিব। তেতিয়া গুৰুৱে ক'লে, ঠিক একেদৰেই জীৱনৰ সমস্যাবোৰো কিছু সময়লৈকে ভাবিলে একো নহয়, কিন্তু একেটা কথাক যদি বহু সময় ধৰি মনত ধৰি ৰাখা, তেন্তে সেইবোৰে তোমাক কষ্ট দিব, মানসিকভাৱে অশান্তি কৰিব আৰু এদিন তোমাৰ জীৱনটোৱেই নষ্ট কৰি পেলাব। অতীতৰ ভুল আৰু ঘটনাৰ পৰা শিক্ষা লোৱাটো প্ৰয়োজনীয়, কিন্তু তাতকৈ বেছি প্ৰয়োজনীয় হ'ল সেই শিক্ষাক লৈ আগবাঢ়ি যোৱা। যদি তুমি আজিও অতীতক আঁকোৱালি ধৰি বহি থাকা, তেন্তে ভৱিষ্যতে একেদৰে অনুতাপ কৰিব লাগিব। সেয়েহে আজিৰ পৰা এনে এজন মানুহ হোৱাৰ চেষ্টা কৰা, যিজনৰ বাবে কাইলৈ অনুতাপ কৰিব নালাগে। আজিৰ কামত মন দিয়ক, কাৰণ অযথা চিন্তাই মানুহক ধ্বংসপথলৈ লৈ যায়। বন্ধুসকল, জীৱনত সুখেৰে জীয়াই থাকিব বিচাৰিলে অতীতৰ দুখ আৰু চিন্তাবোৰক সময়তে এৰি দিব শিকিব লাগিব। মনত ৰাখিব, সমস্যাই মানুহক ধ্বংস নকৰে, সমস্যাক এৰি দিব নোৱাৰাৰ অভ্যাসেহে মানুহক ধ্বংস কৰে। সেয়েহে চিন্তা কম কৰক, বৰ্তমানক ভাল পাওক আৰু জীৱনটো সুখেৰে উপভোগ কৰক। ধন্যবাদ।